আজি আমাৰ শ্ৰদ্ধাৰ গাৰ্জেন মিনিষ্টাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই আজি আমাৰ এটা ইয়াতে CDC লেভেল কো ডিষ্ট্ৰিক্ট লেভেলৰ এটা ৰিভিউ মিটিং দিছিলে আৰু এই ৰিভিউ মিটিঙত আমাৰ যিখিনি ৰাস্তাৰ কাম চলি আছে ক'ত কিমান প্ৰগ্ৰেছ হৈছে তাৰ পাছতে মথাউৰিৰ কাম আমাৰ কিমান চলি আছে তাৰ কিমান প্ৰগ্ৰেছ হৈছে নতুনকৈ যিটো আমাৰ 29 কিলোমিটাৰ মথাউৰি প্ৰপ'জেল গৈছে 400 কোটিৰ প্ৰপ'জেল তাৰ প্ৰগ্ৰেছ কি হৈছে ক'ত ফাইলটো ক'ত কেনেকৈ আছে তাৰ ৰিভিউ এটা ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ আমাৰ ছাবষ্টেশ্যন গালিত এটা হৈ আছে তাৰ কাৰণে 300 কিমানটা নতুন খুঁটা পুতি আমি লাইনো টানাৰ কথা যিখিনি চলি আছে সেইবোৰো ৰিভিউ হৈছে তাতে ফৰেষ্টৰ কিবা এটা জগৰ লাগিছিলে ক্লিয়াৰেন্স এটা সেইটোৰ কাৰণে প্ৰায়ভাগ এইটো হৈ গৈছে সেইটো হ'লে সোনকালে আমি কামটো শেষ কৰিব পাৰিম এনেকৈ আমাৰ ইয়াত যিখিনি বিল্ডিং চলি আছে 8 কোটি টকাৰ যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী বিল্ডিং চলি আছে তাৰপাছতে আপোনাৰ চিমেণ্ট মুখত যোনটো চলি আছে গোটেইখিনি এটা ৰিভিউ হৈছে তাৰপাছত এতিয়া আমি হস্পিটেলটো কেনেকৈ চলি আছে এপাক চাব যাম এতিয়া নতুন চিভিল হস্পিটেলটো আমাৰ এনেকৈ তাৰমানে গোটেইখিনি আমি ৰিভিউ কৰি আছোঁ আৰু অন দ্য ৱে যাওঁতে ছাবষ্টেশ্যন যোনটো আমাৰ গালিত যিটো ছাবষ্টেশ্যন আমি বনাই আছোঁ সেইটোৰো আমি এতিয়া অন দ্য ৱে চাই যাম এনেকৈ তাৰপিছত এটা হায়াৰ ছেকেণ্ডেৰী বিল্ডিংটো কিমান প্ৰগ্ৰেছ হৈছে কিয়নো আমি জানুৱাৰীত এইটো ইনগ্ৰেশ্যন কৰিব লাগে 8 কোটি টকীয়া বিল্ডিংটো সেইটো আমি এতিয়া চাই যাম এনেকৈ আমাৰ মন্ত্ৰী ডাঙৰীয়া আহি এনেকৈ বাৰে বাৰে মাহে মাহে যেতিয়া ৰিভিউ কৰি থাকিব কামবোৰৰ প্ৰগ্ৰেছবোৰ আগবাঢ়িব আৰু তাৰ ওপৰত 26 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আপোনাৰ 37,000 মহিলাক একেলগে আমি মহিলা উদ্যমিতা আঁচনি যোনটো চিট ফাণ্ড 10,000 টকা যোনটো চিট ফাণ্ড দিম তাৰে মিটিং আছে আমি মধ্যস্থান হিচাপে চিমেণ্ট চাপৰিত লৈছোঁ সেইটোৰো ছাইট ভিজিট কৰি কিমান কেনেকৈ আয়োজনটো কৰিব পৰা যাব কিয়নো বহুত মহিলাটো আৰু হায়েষ্ট মহিলা চাবলৈ গ'লে 3টা সমষ্টিৰ ভিতৰত হায়েষ্ট আমিয়ে পাইছোঁ সেইটো আমি ৰিভিউ কৰিম আৰু সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আহি গোটেই ৰিভিউ কৰি গোটেই কামবোৰ প্ৰগ্ৰেছ আৰু অলপ এতিয়া তেখেতে ৰিভিউ কৰাৰ পাছত মই ভাবোঁ যে আৰু গতি ল'ব কামবোৰ